Hello guys, welcome back to my YouTube channel City Explorer. So guys, আপোনালোকে মোৰ আগৰ ভিডিওটো চাই ভাল পাইছে চাগে আশা কৰো যদি চোৱা নাই আগৰ ভিডিওটোত মই দেখুৱাইছিলো আপোনালোকক ফেন্সি বজাৰৰ 14 আগষ্টৰ দিনৰ ভিউ সো সেইটো যদি চোৱা নাই মই আই বাটনত আৰু ডেসক্ৰিপচনত তাৰ লিংক দি দিম তাত গৈ আপোনালোকে চাব পাৰিব আৰু বৰ্তমান আপোনালোকে এই পৰিৱেশটো যে দেখা পাইছে বন্ধুসকল এই এৰিয়াটো মই য'ত আছো বৰ্তমান আজি আছো শিলপুখুৰীৰ অকণমান আগত গৈ যেটো আমবাৰী আৰু উজান বজাৰৰ মাজত এই ঠাইখন অৱস্থিত ইয়াক জুৰপুখুৰী বুলি কয় আৰু জুৰপুখুৰী ইয়াতে আপোনালোকে আগত গৈ দেখা পাব উগ্ৰতৰা মন্দিৰ আছে ইয়াত আৰু মন্দিৰটো কাষতে লাগি থকা এই পুখুৰীটো যাৰ নাম জুৰপুখুৰী ইয়াক একচুয়ালি জুৰপুখুৰী বুলি কোৱা হয় কাৰণ আপোনালোকে এই পুখুৰীটো দেখা পাইছে ইয়াৰ পুখুৰী এই পুখুৰীটোৰ সিপাৰে আৰু এখন পুখুৰী আছে সেই দুটা পুখুৰী একেলগত থকাৰ বাবে ইয়াক জুৰপুখুৰী কয় যাৰ মাজেদি এটা ৰাস্তা গৈছে মানে সেইকাৰণে ইয়াক জুৰপুখুৰী বুলি কয় আৰু বৰ্তমান মই আজি আপোনালোকক এই জুৰপুখুৰীৰ ভিউটো দেখুৱাবলৈ আহিছো আৰু স্পেশালি ইয়াত কাছ দেখুৱাবলৈ আহিছো ইয়াত আপোনালোকে যদি মৰ্নিংৰ টাইমত আহে তে ইয়াত বিভিন্ন ধৰণৰ কাছ বহুত টাইপছৰ কাছ 100টাতকৈ বেছি কাছ দেখাবলৈ পাব আৰু হাঁহ যদি চাবলৈ ইচ্ছা কৰে আপোনালোকে এনি টাইম দেখা পাই থাকিব আৰু বৰ্তমান আপোনালোকে হাঁহ দেখা পাইছে মই হাঁহৰ কাষতেই থিয় আছো হাঁহৰ অভাৱ নাই কিন্তু কাছ দেখিবলৈ যদি আপোনালোকৰ ইচ্ছা আছে তে টাইমত আহিব লাগিব ৰাতিপুৱাৰ টাইমত আহিব অকণমান কিন্তু এনে খালি হাত নাহিব খোৱা বস্তু অকণমান লৈ আহিব সো মই এতিয়া ইভিনিঙত আহিছো সো মই আপোনালোকক গ্যাৰান্টি দি ক'ব নোৱাৰো যে কাছ দেখুৱাম আপোনালোকক কিন্তু স্পেশালি মই আপোনালোকক কাছ দেখুৱাবলৈ ইয়ালৈকে লৈ আহিছিলো সো বলক পুখুৰীটোত যাওঁ কাছ দেখুৱাম আপোনালোকক যদি পাওঁ দেখুৱাম যদি নাপাওঁতে আপোনালোকক এটা মন্দিৰখন দেখুৱাই দিম উগ্ৰতৰা মন্দিৰ আৰু পুখুৰীৰ ভিউটো দেখুৱাই দিম পুখুৰীখনৰ সো আজি ভিডিওটোত সেইটোৱে সো বলক যাওঁ আৰু চাওঁ কাছ দেখা পাম নে নাপাম কিন্তু গ্যাৰান্টি নাই তথাপিও যাওঁ আৰু চাওঁ এপাক সো বলক আৰু বন্ধুসকল ইমানতে এটা কথা কৈ দিওঁ যে আপোনালোকে মোৰ চেনেলটো যদি ভাল পাই আছে ভিডিওটো চাই যদি ভাল পায় তে চেনেলটোক সাবস্ক্ৰাইব কৰি দিব ভিডিওটোক লাইক কৰি দিব কমেন্ট আৰু শেয়াৰ যি কৰিব আছে কৰি দিব কিন্তু কৰি দিব বাস বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব কাৰণ এনেকৈ আপোনালোকে নতুন নতুন ভিডিও মোৰ চেনেলত পাই থাকিব য'ত মই বিভিন্ন ধৰণৰ ঠাইত গৈ আপোনালোকক তাৰ ভিউটো দেখুৱাওঁ সেইটো হাঁহ মাছ কুকুৰা যিকোনো হ'ব পাৰে কিন্তু মই আপোনালোকক দেখুৱাম সো বলক আমি যাওঁ পুখুৰীলৈ আৰু চাওঁ কাছ তাৰপিছত আমি যাম মন্দিৰলৈ আৰু চাওঁ মন্দিৰৰ পৰিৱেশ সো বলক যাওঁ সো বলক যাওঁ গাইজ পুখুৰীলৈ আৰু দেখুৱাওঁ পুখুৰীটোৰ ভিউ আপোনালোকক প্ৰথমত মই আৰু এনেকৈ মই সিপাৰত অকণমান যাওঁ খোজকাঢ়ি ভয় লাগি আছে ইয়াৰ পৰা যদি পৰি যাওঁ তে মই ভিডিঅ' বনোৱা ঠাইত ভিজি থাকিম সো এইটো হ'ল পুখুৰীটো জুৰপুখুৰী যাৰ বিষয়ে মই কৈ আছিলোঁ আৰু এই পুখুৰীটোৰ অৱস্থিতি যদি মই কওঁ আপোনাক এই পুখুৰীটোৰ আপোনাৰ চাৰিওপিনেদি যদি চাওঁ কেৱল আপুনি বিল্ডিং দেখা পাব আপোনালোকে আৰু বিল্ডিঙৰ মাজতে মই কৈছোঁ আপোনাৰ চিটিৰ মাজতে আছে এই বস্তুটো এই পুখুৰীটো গতিকে এনেকৈ অৱস্থিত ইয়াত চিটিৰ মাজত আৰু বলক চাওঁ কাছ চাওক এতিয়া এই কাছটো আপোনালোকে মূৰটো দেখা পাইছে ইয়াক মই অকণমান কাষলৈ মাতিম ইয়াক মাতিবলৈ মই ইয়াত মুড়ি কেইটামান দিছোঁ সেয়া চাব আহি আছে এই কাছটোৱে মই বেছি ক্লিয়াৰলি দেখাব নোৱাৰিলে ক্ষমা কৰিব কিন্তু মই ট্ৰাই কৰিম আপোনালোকক যিমান পাৰোঁ ক্লিয়াৰলি দেখুৱাওঁ বুলি সো চাব কাছটো কাষলৈ আহি পাইছে সেয়া আপোনালোকে দেখা পাইছেনে নাই চাব ভালকৈ কেমেৰাটো চাব ইয়াক ওলাই আহিছে কাছটোৱে আৰু এইটোৱে কাছ এইটো অকণমান সৰু কাছ দেখা পাইছোঁ মই আজি ইয়াতকৈ ডাঙৰ কাছ আছে মই নিজে দেখি গৈছোঁ সেইকাৰণে আপোনালোকক মই এইবাৰ আকৌ দেখুৱাবলৈ আহিছোঁ ইয়াতকৈ বহুত ডাঙৰ কাছ ইয়াত আছে এনে সো ইয়াত অনবৰতে আপোনাৰ কাছ দেখা পাবই পানীখনৰ কালাৰ বেছি সেউজীয়া হোৱাৰ কাৰণে ইমান ক্লিয়াৰলি দেখাও পোৱা নাই কাছটো কিন্তু আপোনালোকে লাইভ যদি চাবলৈ আহে জুৰপুখুৰীত লাইভ চাব আহিলে আপোনালোকে কাছটোৰ গোটেই দেখা পাব নহয় কাছটো সো সেয়া দেখিছেনে মূৰটো ওলাই আছে কাছটোৱে এইটো চাওক কাছটো ওপৰলৈ আহি আছে এই মুড়ি খাব আহিছে বৰ্তমান মই মুড়ি দিছিলোঁ না এইমাত্ৰ সেইটোকে খাবলৈ আহিছে সো সেয়া চাওক কেনেদৰে সাঁতুৰি আছে কাছটোৱে আৰু এটাই কাছ মই আপোনালোকক দেখাই আছোঁ বৰ্তমানে আপোনালোকে নিজে আহি যেতিয়া চাব ইয়াত বহুত ধৰণৰ কাছ পাব যায় যদিও মই এটা কাছতে ফ'কাছ কৰি আছোঁ কাৰণ মই ইয়াত ভালকৈ ফ'কাছ কৰিবলৈ চেষ্টা কৰি আছিলোঁ ভালকৈ দেখুৱাওঁ বুলি সো এইপিনে চাওক আপোনালোকে হাঁহ কেইটামান হাঁহ আহিছে ইয়াত পুখুৰীৰ কাষত মাছ খাবলৈ আহিছে নে সৰু সুৰা মাছ খাব আহিছে আচ্ছা ইয়াত বহুত ধৰণৰ মাছো আছে দেই কিন্তু এই পুখুৰীটোত মাছো বহুত পাব আপোনালোকে সেয়া চাব কাছটো আহি পাইছে মোৰ কাষত এয়া ক্লিয়াৰলি কাছ দেখা পোৱা গৈছে এয়া চাওক এইয়া কাছটোৱে আহি বহি আছে এইটো আকৌ বেলেগ কাছ অকণমান আগৰটো নহয় এইটো কিন্তু বেলেগটো হয় আকৌ গুচি গ'ল
শব্দ বেছিকৈ শুনিলেও গুচি যায় কাছ পলাই থাকে চ' এয়া চাওক ক্লিয়াৰলি সেয়া মই জুম কৰি অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইটো চাওক কাছ সেয়া চ' গুচি গ'ল আকৌ চ' বন্ধুসকল ব'লক যাওঁ পুখুৰীটোৰ ইপিনেদি পুখুৰীটোৰ গেটেৰে ভিতৰত সোমাওঁ আৰু ভিতৰত গৈ মই আপোনালোকক কাছৰ সৈতে এটা অদ্ভুত পানীৰ প্ৰাণী দেখুৱাম যাৰ নাম মই আপোনালোকক নকওঁ আপোনালোকে নিশ্চয় কমেণ্ট কৰি ক'ব যে সেই প্ৰাণীটোৰ নাম কি বুলি আপোনালোকে ক'ব ইয়াত অনবৰতে সেই প্ৰাণীও দেখা পাই থাকোঁ কাছৰ লগতে আৰু এই প্ৰাণী চাগে বহুতে দেখা নাই যিটো প্ৰাণীক মই দেখাবলৈ গৈ আছোঁ এইবিধ প্ৰাণী যাক মই এই পুখুৰীটোৰ ভিতৰত সোমাই এতিয়া দেখুৱাম সেইটো আপোনালোকে চাগে আগত দেখিছেনে নাই ক'ব নোৱাৰোঁ কিন্তু ভিডিঅ'টো চাই থাকিব আপোনালোকে দেখা পাই যাব আৰু যিকেইটাই সেইটো দেখা পাব সিহঁতে কমেণ্ট কৰি ক'ব মোক ছাজেষ্ট কৰিব সেই প্ৰাণীটোৰ নাম মোক ছাজেষ্ট কৰি দিব কমেণ্ট বক্সত মই চাম কোনে কোনে গম পায় কোনে কোনে জানে সেই বস্তুটোৰ নাম চ' যাওঁ আমি ভিতৰলৈ ব'লক আৰু লাহে লাহে আহিছোঁ আৰু ইয়াত চাব ইয়াত মই কাছ দেখুৱাবলৈ এইটো কাছ চাওক এইটো হ'ল কাছ ইয়াত এটা কাছ বহি আছে অহাৰ লগে লগে দেখিছোঁ আমি এইমাত্ৰ সিপাৰত চাইছিলোঁ আৰু এতিয়া ইপাৰত আহি আমি এটা কাছ দেখা পাইছোঁ চ' এইটো চাব কাছ এইটো হ'ল কাছ এয়া সাঁতুৰি আছে কাছটিয়ে সাঁতুৰি গৈ আছে বহুত ডাঙৰ এইটো আগৰ তুলনাত বহুত ডাঙৰ কাছ দেখা পালোঁ ইয়াতকৈ ডাঙৰ কাছ ইয়াত আছে আৰু সৰু সৰু কাছ কেঁচুৱা কাছ দেখা পাব কিউট কাছ ইয়াত আছে বৰ্তমান দেখা নাই এইবিধ প্ৰাণী চাওক এইটো চাওক পানীত এইটো চাওক এইটো কি আপোনালোকে কমেণ্ট কৰি মোক ক'ব এইটো কি কোনোবাই জানেনে যিকেইটাই মোৰ ভিডিঅ' চাইছে কমেণ্ট কৰি নিশ্চয় জনাব মোক এইবিধ প্ৰাণীৰ নাম ইয়াৰ নাম কি এতিয়া পানীত সাঁতুৰি আছে ডুব গৈ ওলাই আছে এয়া চাওক এইটো পক্ষীৰ দৰেও লাগে ইয়াৰ নামটো আপোনালোকে মোক কমেণ্ট কৰি ছাজেষ্ট কৰিব এই বস্তুটোৰ নাম এইটোৰ চ' আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি মোক নিশ্চয় ছাজেষ্ট কৰিব দেই এতিয়া বৰ্তমান মই আপোনালোকক দেখুৱাওঁ আৰু ইয়াৰ ভিউটো ইপিনে যদি চাওঁ আমি হাঁহ গোটেই হাঁহেৰে ভৰি পৰা হাঁহ বহুত ধৰণৰ হাঁহ দেখা পাব আপুনি এই পুখুৰীটোত সেয়া চাওক হাঁহ মই জুম কৰি দেখুৱাওঁ আপোনালোকক অকণমান হাঁহ এইটো চাব পাৰে আপোনালোকে হাঁহটো ইয়াত আছে বহু ধৰণৰ চ' গাইজ ব'লক আপোনালোকে উগ্ৰতৰা মন্দিৰৰ ভিতৰলৈ যাওঁ এইটো উগ্ৰতৰা মন্দিৰৰ গেট আৰু শ্ৰী শ্ৰী উগ্ৰতৰা দেৱালয় লিখা আছে চ' ব'লক ইয়াৰ ভিতৰলৈ আমি যাওঁ আৰু মন্দিৰৰ পৰিৱেশটো চাওঁ মই বৰ্তমান পিছফালৰ ৰাস্তা দি সোমাই গৈছোঁ আপোনালোকক মই এই মন্দিৰটোৰ আগফালৰ ৰাস্তা যিটো এণ্ট্ৰি গেট আচল সেইটো পিনেও লৈ যাম আৰু দেখুৱাম বৰ্তমান মই পিছফালৰ গেটেৰে এণ্ট্ৰি মাৰি গৈছোঁ মন্দিৰটোত এইটো হ'ল মন্দিৰৰ পৰিৱেশ চাওক মন্দিৰটোৰ পৰিৱেশ এইটো উগ্ৰতৰা মন্দিৰটোৰ পৰিৱেশ ইয়াত আছে পূজা কৰা পূজা মণ্ডপ আৰু আপোনালোকে দেখা পাব যে মন্দিৰত বৰ্তমান কোনো মানুহ মই দেখা নাই পূজা চূজা কৰা কাৰণ কৰোনাৰ কাৰণে চাগে সকলো বন্ধ আছে চ' অহা নাই কোনেও ৰাতিপুৱা চাগে আহি পূজা কৰিছে কিছুমানে কিন্তু মই বৰ্তমান আহিছোঁ চ' মই ইভিনিঙৰ টাইমত আহিছোঁ বৰ্তমান এইটো গেটটো এই সিফালৰ যিটো গেট দেখা পাইছে আপোনালোকে এইটো হ'ল এণ্ট্ৰি গেট এইটো যিটো দেখা পাইছে নহয় এইফালৰ পৰাহে মানুহে ইয়াত মানে এণ্ট্ৰি কৰে আৰু ব'লক মই আপোনালোকক এণ্ট্ৰি গেটটোৰ পিনে লৈ যাওঁ আৰু আগফালৰ পৰিৱেশৰ পৰা মই আপোনালোকক দেখুৱাওঁ চ' এইটো হ'ল ফ্ৰণ্ট ছাইড মন্দিৰটোৰ এয়া মই উগ্ৰতৰা দেৱালয়ৰ গেট যিটো গেটটো সেইটো গেটটোৰ পিনে যাওঁ ব'লক আৰু গেটটোৰ বাহিৰত গৈ আপোনালোকক দেখুৱাম ইয়াৰ চিনটো ভিউটো চ' ব'লক যাওঁ এইটো হ'ল ৰাস্তা এইপিনে যাওঁ আৰু এইটো মেইন এণ্ট্ৰি কৰা গেটটোৰ পৰা মই বৰ্তমান ওলাই আহিলোঁ বাহিৰৰ পিনে এইপিনে যাওঁ আৰু চাওঁ ৰাস্তাটো এইটো হ'ল উজান বজাৰ আমবাৰীৰ পৰা উজান বজাৰলৈ যোৱা ৰাস্তা এই ৰাস্তাটোৱে এইটো ৰাস্তাটো ইফালৰ পৰা আমবাৰীৰ পৰা আহে আৰু উজান বজাৰলৈ গুচি যায় চ' এইটো হ'ল এণ্ট্ৰি গেট আচল এণ্ট্ৰি গেট উগ্ৰতৰা দেৱালয়লৈ অহাৰ আচল এণ্ট্ৰি গেট হ'ল ফ্ৰণ্ট ছাইড সন্মুখৰ ছাইডটো এইটো চ' এই গেটেদি অহা যোৱা কৰে প্ৰৱেশ কৰে মানুহে আৰু ব'লক ইফালৰ পৰা এবাৰ ভিউটো দেখুৱাওঁ এনেকৈ সোমাই আমি ইমান ধুনীয়া এটা পৰিৱেশ দেখিবলৈ পাওঁ সেয়া চাওক মন্দিৰটো গেটটোৰ একেবাৰে ষ্ট্ৰেইট আৰু বহুত ধুনীয়া এটা পৰিৱেশ দেখিবলৈ পোৱা যায় গেটটোৰ পৰা সোমোৱাৰ লগে লগে মন্দিৰটোক দেখি মানে এটা লাগি যায় ভক্তি ভাৱৰ ঠাই চ' ইপিনে চাওক এই বিল্ডিংবোৰ দেখা পাইছোঁ মন্দিৰৰ আশে পাশে নাজানো এইবোৰত কোন থাকে কি থাকে সেইবোৰ নাজানো কিন্তু এইটো হ'ল মন্দিৰটোৰ ভিতৰৰ এৰিয়া মই ভিতৰলৈ নাযাওঁ ইয়াৰ পৰা আপোনালোকক দেখুৱাই দিম
ভিতৰলৈ যাব নোৱাৰোঁ মই, কাৰণ জোতা লগাই থৈছোঁ। চ' মই জোতাটো খুলি ভিতৰলৈ যাব বিচৰা নাই, বাহিৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ, বেয়া নাপাব। আৰু এইটো হ'ল মন্দিৰটোৰ পিছফালৰ এৰিয়া, যিটো মই আপোনাক দেখুৱাই যোনটো ফালৰ পৰা মই বৰ্তমান এইমাত্ৰ আহিছিলোঁ। চ' এইটো হ'ল উগ্ৰতাৰা মন্দিৰৰ পৰিৱেশটো গাইজ। এতিয়া বলক যাওঁ আমি বাহিৰলৈ। এইটো যিটো ছাইডৰ পৰা মই আহিছিলোঁ সেই ছাইডৰ পৰা মই ওলাই গৈ আছোঁ বাহিৰলৈ বৰ্তমান। পিছফালৰ যিটো ৰাস্তা আছিল, এবাৰ এইফালৰ পৰা ওলাই মই আপোনাক আকৌ এবাৰ এইটো চাওক, এইটো জোৰ পুখুৰীলৈ যোৱা গেটটো, আকৌ এইটো চাওক, জোৰ পুখুৰী বুলি লিখা আছে। এই পুখুৰীটোলৈ এণ্ট্ৰি কৰা গেটটো এইটো, য'ত সোমাই মই আপোনালোকক দেখুৱাইছিলোঁ সেই অদ্ভুত প্ৰাণী বুলি যিটো দেখুৱাইছিলোঁ, এইটো জোৰ পুখুৰী লিখা আছে। আৰু এইটোৱে সেইটো মন্দিৰৰ পুখুৰীটো ধুনীয়াকৈ ইয়াত সকলো সময়তে হাঁহ কাছ আপোনালোকে দেখা পাব নিশ্চয়। আৰু চাৰিওপিনে শান্ত পৰিৱেশ, আৰু ইয়াত আহি আপুনি ধুনীয়াকৈ সময়টো কটায়ো যাব পাৰিব, শান্তভাৱে থাকিবলৈ পাব। চ' ইয়াত আহিব নিশ্চয়। হাঁহবোৰেও চাওক, ইয়াতেই খেলি থাকে, ইয়াৰ চাৰিওপিনে খেলিয়ে থাকে হাঁহবোৰে। এভৰি টাইম আপোনালোকে হাঁহৰ শব্দ শুনিবই ইয়াত আহিলে। চ' গাইজ বহুত ভাল পৰিৱেশ লাগিছে মোকো, শান্তি লাগিছে, শান্ত এটা ভাৱ হৈছে, হাই হুলস্থুল কম। চ' এটা ধুনীয়া পৰিৱেশ। মন্দিৰ বুলি ক'লে মন্দিৰৰ আশে পাশে ধুনীয়া পৰিৱেশ থাকে। আৰু গাইজ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে, আপোনাৰ এণ্টাৰটেইন হৈছে। যদি আপোনালোকে ভাল পাইছে, এণ্টাৰটেইন হৈছে, তে ভিডিঅ'টোক লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লগ কৰোঁ আপোনালোকক নতুন এটা ভিডিঅ'ত, নতুন এটা দিনত। চ' তেতিয়ালৈকে টাটা বাই বাই, আৰু ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।